নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল A to Z এভৰিডে লাইফলৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বাদামৰ চাটনি। বাদামৰ চাটনি বনাবলৈ হ'লে প্ৰথমতে কেঁচা বাদাম অলপ লৈছোঁ, এইখিনি ভাজিব লাগিব। লগতে জলকীয়া আৰু নহৰু আৰু এইটো এটা পিঁয়াজ লৈছোঁ। এই গোটেইখিনি বস্তু একেলগে কেৰাহীত ভাজি লৈ তাৰপিছত মিক্সিত পিচি দিলে, মিক্সিত পিচি তাৰ লগত সোৱাদ অনুযায়ী অকণমান নিমখ দিব লাগে। তাৰপিছতেই চাটনিটো হৈ যায়। জলকীয়া অলপ বেছিকৈ দিলে বেছি ভাল লাগে, জ্বলাটো অলপ হ'ব লাগে। মই কমকৈ দিছোঁ, আমাৰ ঘৰত সৰু ল'ৰা ছোৱালীও খাব, সেইকাৰণে সিহঁতৰ জোখৰ মতে মই জলকীয়াটো দিছোঁ। এতিয়া আহকচোন মই চাটনিটো কেনেকৈ বনাওঁ অকণমান চাই লওঁ। এইখিনি মই এতিয়া বাদামখিনি ভাজি লৈছোঁ। কেৰাহীত অকণমান তেল দি লৈছোঁ। বাদামত যিহেতু তেল আছে গতিকে বেছি তেল নহ'লেও হয়। অকণমান তেল দি নহৰু 3 ফুটামান দিছোঁ আৰু অকণমান ইয়াতে মই কেঁচা নহৰু দি দিম, তেতিয়া গোন্ধটো বেছি ভাল লাগে। জলকীয়া আৰু পিঁয়াজ সকলোখিনি দি দিছোঁ। নিমখ ভাজোঁতেই মই দি লৈছোঁ। এতিয়া মিক্সিত এইখিনি ধুনীয়াকৈ গুড়ি কৰিম। মিক্সিত অকণমান পানী দি এতিয়া বাদামখিনি পিচি ল'লোঁ। ধুনীয়াকৈ গুড়ি হৈ গৈছে। মোৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া